মানে ভিক্টৰ দাসৰ মোৰ হাজবেণ্ড আছিলে আৰু এতিয়া বৰ্তমান ফাইনেলি মই ডিভোৰ্চ বিচাৰোঁ ভিক্টৰ দাসৰ পৰা। বহুত শাৰীৰিক আৰু মানসিক নিৰ্যাতন খালোঁ বহুত বছৰৰ পৰা। 2016ত মোৰ বিয়া গৈছে তেওঁৰ লগত। তাৰপিছত 2016ৰ পৰা বিয়াৰ দুমাহমান পিছৰ পৰাই আৰম্ভ হৈছে। মদ খাই আহি বহুত ধৰণৰ টৰ্চাৰ কৰে বা মানে যেতিয়াই মই গম পাওঁ বেলেগ ছোৱালীৰ লগত কিবা আছে, যেতিয়াই মই প্ৰতিবাদ কৰোঁ তেতিয়াই মই মাৰ খাব লগা হয়। বহুতৰ লগত মই গম পাওঁ যেতিয়া বিয়া গৈছে নতুনকৈ তেতিয়াই মই প্ৰতিবাদ কৰিলে তেতিয়াই খাই লৈ বা নোখোৱাকৈও সি বহুত অত্যাচাৰ কৰিব পাৰে। আৰু মদ খালেতো সি ক'বই নোৱাৰে কেনেকৈ মাৰে ক'ত কি মাৰে। তাৰপিছত মই তেনেকৈ থাকি যিহেতু ভাল পাই বিয়া হৈছিলোঁ 2017ৰ অক্টোবৰত মই ফাইনেলি ঘৰত গুচি আহিলোঁ। বহুত বেছি অত্যাচাৰ চলিছিল। তাৰপিছত আৰু মানে ছাপোৰ্ট কৰে সিহঁতৰ মানে ভিক্টৰ দাসৰ পাপা এগৰাকী সঁচাকৈ বহুত ভাল ব্যক্তি আছিলে যাৰ ৰিচেণ্টলি ডেথ হ'ল। তো তেওঁ মানে মোক বহুত বেছি মৰম কৰিছিলে, কিন্তু তেওঁৰ মাকে মানে চবখিনি বস্তু ঢাক খুৱাব খোজে আৰু মোৰেই দুখ দিয়ে। হয়, বহুত নিৰ্যাতনৰ বলি হৈছিল। পুতেক দুজনৰো মাৰ খাইছিলে তেওঁ। মোৰ ওচৰত আহি কান্দে। নিজৰ ৱাইফেও বহুত টৰ্চাৰ কৰিছিলে তেওঁক। কিন্তু মানুহক দেখুৱাই কি বহুত ভাল ৰিলেশ্যন, বহুত ভাল পায় পাপাক, কিন্তু মই তেওঁক পাপা বুলি ৰেচপেক্ট কৰোঁ। মই সঁচাকৈ মোৰ মনৰ পৰা বহুত ভাল মানুহ আছিলে। তাৰপিছত মই ঘৰত গুচি আহিলোঁ 2017ত। মই সেয়া কৰিলোঁ, আকৌ মই কেছ দিলোঁ, ডিভোৰ্চ ফাইল কৰিলোঁ। ফাইনেলি মই ডিভোৰ্চ বিচাৰিছিলোঁ। তাৰপিছত লাগি থাকিলোঁ। কেছৰ যেতিয়া এণ্ড মমেণ্ট আহিছিলে তেতিয়া কোৰ্টত বহুত কান্দিলে, আহি পেলাই বহুত এয়া হ'ল। আৰু ময়ো ভাবিছিলোঁ সংসাৰ এখন পুতুককৈ ভাঙি দিয়াতকৈ এবাৰ চান্স দিওঁ, কিজানি চেঞ্জ হয়। কাৰণ তেতিয়া মই অলপ চেঞ্জ দেখিছিলোঁ কোৰ্টত যেতিয়া কান্দিছিলে, চেঞ্জ হ'ব। তাৰপিছত মই আকৌ এবাৰ চান্স দি মই উভতি গ'লোঁ। উভতি গৈ ফাৰ্ষ্টতে মই আজাৰত ভাড়া থাকিলোঁ ভিক্টৰ দাসৰ লগত। তাৰপিছতহে মই যেতিয়া প্ৰেগনেণ্ট হ'লোঁ মোক আকৌ পাপাই জোৰ কৰি পেলাই এনেকুৱা অৱস্থাত তুমি বাহিৰত থাকিব নালাগে, ঘৰত ঘূৰি আহা। তাৰপিছত মই ঘৰত ঘূৰি আহিলোঁ। যেতিয়া মই প্ৰেগনেণ্ট আছিলোঁ তেতিয়াও মই বহুত অত্যাচাৰ। ছোৱালীজনীয়ে মানে জন্ম নোপোৱাৰ পৰাই মোৰ গৰ্ভত থকাৰ পৰাই অত্যাচাৰ সহ্য কৰিছে। তাত যেতিয়া জন্ম পালে নিজৰ বাচ্ছা বুলি কোনো ধৰণৰ সেয়া নাই। যেতিয়া মদ খাই আহে বাচ্ছাকো চিনি নাপায়, মই কোলাত লৈ থাকোঁ। তাৰপিছততো মোক বহুত বেয়াকৈ মাৰে। তাৰপিছত তাই যে দুখ পাইছে তাইক চিঞৰে। তাই সৰুৰ পৰা মানে বহুত দেখিছে সিহঁতৰ ঘৰত যিটো পৰিৱেশ, যিটো কাজিয়া পেচাল, মোক মাৰা। ভিক্টৰ দাসে নিজৰ মাককো মাৰে, এনেকুৱা নহয় যে মাকক মাৰা নাছিল, মাককো মাৰে, দেউতাককো মাৰে। যেতিয়া দুজন ভায়েকৰ মাজত কাজিয়া লাগে তেতিয়া মানে ঘৰত মানুহ থাকিব নোৱাৰি। তাৰপিছত তাই সৰুৰ পৰা দেখিছে বহুত বেছি এজনী বাচ্ছাই মানে তাই এতিয়া মানে কেনেকুৱা হৈছে, কিবা এটা কথা সুধিলে পুতুককৈ কান্দে। তাইৰ মানে এনেকুৱা হৈ গৈছে। তাৰপিছত তথাপিও মই তেনেকৈ সহ্য কৰি থাকিলোঁ। ভাবিলোঁ বাৰে বাৰে এবাৰ ঘূৰি আহিলোঁ, আকৌ মানুহে মোক কি ক'ব, আকৌ যদি মই এনেকৈ ঘূৰি যাওঁ। তাৰপিছত তথাপিও তেনেকৈ থাকিলোঁ। মই টিচিং কৰোঁ, তো স্কুলত কৰিছিলোঁ। তাৰপিছত মই আনএকাডেমীত টিচিং কৰিলোঁ। এতিয়া মই স্কৰ্ডেমীত ৰিচেণ্টলি সোমাইছোঁ। স্কৰ্ডেমীত এতিয়া মই পঢ়াই আছোঁ। তাৰপিছত এতিয়া ফাইনেলি সেইদিনা বেছিদিন হোৱা নাই, এগৰাকী ছোৱালী লৈ গৈ পেলাই মই তেতিয়া এপাৰ্টমেণ্টত আছোঁ। মই এতিয়া স্কৰ্ডেমীত জইন কৰাৰ পিছত গুৱাহাটী এপাৰ্টমেণ্টত থাকোঁ। তাইকো মই স্কুলত দিছোঁ, ছোৱালীজনীক মোৰ অফিচৰ ওচৰতে স্কুলত দিছোঁ। তো ছোৱালীজনীৰ খৰচ, স্কুলৰ খৰচ, তাইৰ খৰচ, ঘৰৰ খৰচ সকলো মই অকলেই বহন কৰি আছোঁ। এনেকুৱা নহয় কি ভিক্টৰে তাইৰ খৰচ দিয়ে, মোৰ খৰচ দিয়ে। তাৰ টকা পইচা সি ক'ত উৰাই, ক'ত কি কৰে মই একো গম নাপাওঁ। আৰু সুধিলেও সেইটো মই মাৰ খাব লাগে, মই কেতিয়াও নুসুধোঁ। গতিকে ছোৱালীজনীৰ সম্পূৰ্ণ খৰচ মই অকলেই বহন কৰি আছোঁ এতিয়াও। যেতিয়া মোৰ লগত আছে তেতিয়াও। তাৰপিছত তাইক মই ওচৰতে স্কুল দিলোঁ, মই লৈ আহিলোঁ। তাৰপিছত যেতিয়া মই এপাৰ্টমেণ্টত আছোঁ সেইদিনা, বেছি দিনৰ কথা নহয়, মই গম পালোঁ সি ৰাতি ছোৱালী এজনী লৈ গৈ দাদৰাত মোৰ বেডৰুমত ৰাখিছে। আৰু দুপৰীয়া পিছদিনা 2টা বজালৈকে বেডৰুমতে শুই আছে। কিন্তু ঘৰৰ মানুহে মোক যেতিয়া ওলাই আহিলে তেওঁলোক তাৰপিছত ভিক্টৰ দাসৰ মই মাকে বুলি ক'ম, মই তেওঁক এতিয়া নিজৰ মা বুলি সম্বোধন কৰিব নোৱাৰোঁ। তাৰপিছত তেওঁ মোক তাৰপিছত জনাইছে আৰু ভাবি মোক জনালে। তাৰপিছত মোক জনাইছে কি এনেকুৱা তেনেকুৱা কথা। তাৰপিছত মই দদৰা গ'লোঁ, মোৰ ছোৱালীজনীক লৈ গ'লোঁ। কিয় এনেকুৱা কৰিলে, আপোনালোকে কিয় নজনালে? আপোনাৰ প্ৰেজেঞ্চত ভিক্টৰ দাসৰ ভাইটি আছিলে, মা আছিলে, জেঠাইহঁত আছিলে, গোটেই সম্পূৰ্ণ ফেমিলি মেম্বাৰ আছিলে। কিয় আপোনালোকৰ আগত ছোৱালী আনি ৰাখিব পাৰিলে? কিয় আপোনালোকে একো নক'লে? মই বহুত কান্দিলোঁ, বহুত এয়া কৰিলোঁ। মই সেইদিনা দদৰাতে থাকিলোঁ। ৰাতি ভিক্টৰ গ'ল দদৰাত, মোক ক'লে কি এইবোৰ কথা একো নকৰিবি তই, মই এনেকৈয়ে থাকিম, যি হ'লে মোক এনেকৈ এডজাষ্ট কৰিব লাগিব। তাৰপিছত মই সেইদিনা ৰাতি একো নক'লোঁ। তাৰে নেক্সট ডে ক'লোঁ, মই বহুত কান্দিলোঁ নিজকে নিজে, কিন্তু একো কোৱা নাই। মই জানো খাই লৈ গৈছে, আকৌ মই মাৰিব ক'লে। তাৰ নেক্সট ডে মই ক'লোঁ যে তেতিয়া যদি ভাল অৱস্থাত আছে এনেকুৱা কৰিবতো নালাগিছিল, এনেকৈ মই কেনেকৈ থাকিম, ইমান দিনতো এনেকৈ আছোঁ, এতিয়াতো লিমিট ক্ৰছ কৰি আছা। তেতিয়া মোক এইটো মোবাইলেদি মাৰি
মোৰ গাল ফুটি গৈছিলে, ইয়াৰ পৰা মোৰ বহুত তেজ আৰু ইয়াতে মোৰ গাঁত হৈ গৈছে, এতিয়াও বৰ্তমান আছে দাগটো, বেছি দিনৰ কথা নহয়। তাৰপিছত তেওঁলোকে মোক ডক্টৰৰ তাত নেদেখালে, কৈছে ডক্টৰৰ তাত দেখালে যদি ডক্টৰে সোধে, মই যদি কৈ দিওঁ এইটো ভয়ত মোক নেদেখালে। তাৰপিছত মই পিছদিনা ইয়াতে গুচি আহিলোঁ মোৰ ছোৱালীজনীক লৈ। তাৰপিছত ইয়াতেও একে, যেতিয়া মই এইটোৱে, যেতিয়া ৰুমত নাথাকে, ক'ত থাকে মই নাজানো, বেলেগৰ লগতে থাকে, কিন্তু মই নাজানো কাৰ লগত থাকে। তাৰপিছত যেতিয়া আহে, যেতিয়া মই সেইটো কথা কওঁ, তেতিয়া ইয়াতেও মাৰিছে ৰিচেণ্টলি, মানে লাষ্ট এইটো মানে পূৰা। তাৰপিছত আৰু মই সহ্য কৰিব নোৱাৰোঁ, মোক ইমান দিনে মাৰিছিলে, মই বহুত সহ্য কৰিছোঁ, কিন্তু আৰু ভাবিছোঁ সংসাৰ নাভাঙো, ঠিক হ'ব, বা মোক নিজে যেনেকৈ থাকক, খালি মোৰ ওপৰত মানসিক আৰু শাৰীৰিক অত্যাচাৰ হ'ব নালাগে, তেনেকেই মই ভাবি, বা ছোৱালীজনীৰ কথা আছে, মই অকলে, মোৰ ইমানখিনি সাহস নাছিলে কি মই অকলে এজনী ছোৱালী ডাঙৰ কৰিব।